মই জিমিজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনালোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি এতিয়া যিহেতু ভাদ মাহ চলি আছে আৰু সকলো নামঘৰলৈ গৈ আছে, তাকে মই ভাবিলোঁ যে ময়ো গৈ আহোঁ আৰু আপোনালোকক লৈ যাওঁ। আমি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। আমি যাব ওলাইছোঁ। অৱস্থা একদম বেয়া হৈ গ'ল। নামঘৰলৈ যাম। আৰু এয়া হ'ল নামঘৰটো মেইন গেট। আমি এফালেদি সোমাইছোঁ। এয়া সকলোৱে চাকি জ্বলাই আছে। কিছুমান নামঘৰ এতিয়াও চাকি জ্বলাবলৈ দিয়া নাই, তেল ঢালিবলৈ দিছে অকল। ইয়াত চাকি গছ জ্বলাব দিছে আৰু চাকি গছ জ্বলাবলৈ পালে মনটো ভাল লাগে, নহয় জানো? নামঘৰটোৰ চাইডতে পুখুৰী এটা আছে আৰু মাছবোৰ চব কিমান ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। আৰু যে ইয়াৰ পৰিৱেশটো ইমান সুন্দৰ নহয়, এয়া চাওক কি সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে ইয়াত ৰৈ। চাকি দিলোঁ আৰু এতিয়া প্ৰসাদো ল'লোঁ। এতিয়া ঘৰলৈ যামগৈ আৰু অকণমান ইফালে ইফালে ফুৰি। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। প্ৰসাদো ল'লোঁ, ঢেকীয়াখোৱা নামঘৰ প্ৰসাদ। নামঘৰত আহি মনটো খুব ভাল লাগিল। বুকুতে রাখি বেলি এফালে ডাইৰেক্ট ডিব্ৰুগড় আৰু শিৱসাগৰ যায়। আৰু এখন যোৰহাট চায়েন্স কলেজ।
রে তোমার মনতে পরিছে ওজনী রেল খনি বুকুতে চলিছে নামনি রে তোমার মনতে পরিছে আৰু এখন চাওক যোৰহাট ইঞ্জিনিয়াৰিং কলেজ রঞ্জন পুরে মাতে কি খাজ খাজ কই পাতে মন বলিয়া করে কুলি মাতে তোমারে যে আজি রাগে নিয়র তো রং খানে শিলমরে গধূলি নামিয়া কুলি শিলম হেল্ল' ফ্ৰেণ্ডছ আমি আহি ঘৰ পালোহি ঘৰ পোৱাৰ পিছতে 2 মিনিটমানৰ পিছতে খুব ডাঙৰ বৰষুণ এজাক আহিলে মাজত মাছ ভাগতে অলপকৈ পাইছিলেই যেনে তেনে ঘৰ আহি সোমালোহি আৰু তাৰপিছতে হাত মুখ ধুলোঁ ফ্ৰেছ হ'লোঁ এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' আহিলে পুনৰ লগ পাম আজিলৈ আহোঁ বাই বাই